হেল্ল' ফ্ৰেণ্ডছ, গাইটি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে নিশ্চয় ভাল পাব। আৰু এইকেইদিন মোৰ একো থিম নথকাত ভিডিঅ' বনাবলৈ পৰা নাই, আৰু আজি ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আৰু এতিয়া প্ৰায় সন্ধিয়াই হ'ব হ'লহি। ভিডিঅ'টো বনাম ভাবি থাকোঁতে মানে বনাবলৈ পৰা নাই, আৰু মই ভাবিলোঁ কিনো ভিডিঅ' দিম আৰু আপোনালোকক দেখাবৰ কাৰণে আজি মানে মই এটা ৰেচিপি বনাইছিলোঁ, আৰু সেই ৰেচিপিটোকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। আৰু আজি মই ৰেচিপিটো বনাইছিলোঁ শুকান মাছৰ শুকতি, আৰু আপোনালোকেও চাগে বনাবলৈ জানে, কিন্তু মই এইটো মানে ভালকৈ বনাবলৈ নাজানো, কিন্তু নিজে ট্ৰাই কৰিলোঁ মোৰ ষ্টাইলত কেনেকৈ বনাই। আপোনালোকেও ভিডিঅ'টো চাব, যদি আপোনালোকে তেনেকৈ বনাবলৈ বিচাৰে বনাই চাব পাৰে, আৰু আপোনালোকে যদি বেলেগ নিয়মতো বনায় তেন্তে মোক জনাব পাৰিব। মানে আপোনালোকৰ নিয়মতো মই বনাই চাবলৈ চেষ্টা কৰিম। আৰু আজি মই কেনেকৈ বনাইছিলোঁ তাকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মাহঁতে বনাই অৱশ্যে ভালকৈ বনায়, কিন্তু মই ভালকৈ ইমান বনাব নাজানো, কিন্তু প্ৰথমবাৰ ট্ৰাই কৰিলোঁ নিজে প্ৰচেষ্টা কৰিলোঁ মানে কেনেকৈ পাওঁ নে নোৱাৰোঁ বনাবৰ কাৰণে। তেন্তে বলক ভিডিঅ'টো চাওঁ। Pardon me, why don't you come over here? I need to ask you something quickly, my dear. Why do you always settle for something less? You know that, baby, you deserving the best. Yeah, yeah. Go take a look up in the mirror. You gotta see a little clearer. Who's that woman looking right back? She's a beauty queen, bad. You ain't nobody's number two. These men, they should be fighting over you. No second guessing what I'm saying. Baby, you can take this to the bank and make it sweet. It's time to listen to yourself right now. Make it sweet. Don't even listen to these guys right now. Make it sweet. Let's trash it buried deep inside right now. Make it sweet. So go and see what you can find right now. Don't you know you're not just some other girl? There's no one like you anywhere in the world. You have a strength like nothing I've ever seen. You're like a woman ripped right out of my dreams. Yeah, yeah. Go take a look up in the mirror. You gotta see a little clearer. Who's that woman looking right back? She's a beauty queen, bad. You ain't nobody's number two. These men, they should be fighting over you. No second guessing what I'm saying. Baby, you can take this to the bank and make it sweet. It's time to listen to yourself right now. Make it sweet. Don't even listen to these guys right now. Make it sweet. Let's trash it buried deep inside right now. Make it sweet. So go and see what you can find right now. It's time. এতিয়া মই বনাই হৈ গ'ল শুকান মাছৰ শুকতি, আৰু আপোনালোকৰ ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকে চাব কেনেকুৱা পালে মোৰ ৰেচিপিটো চাই, আৰু যদি আপোনালোকে বনাব বিচাৰে তেন্তে বনাব পাৰিব। আৰু যদি কিবা বুজি নাপালে তেন্তে মোক কমেণ্টত জনাব, মই নিশ্চয় জনাম, বা পাৰিলে উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু তেন্তে আজিৰ ভিডিঅ'টো ইমান পৰা কি কিনিম তাক সেইটো মানে নেক্সট ভিডিঅ'ত আপলোড কৰিম বুলি সিদিনা পূজাৰ ভিডিঅ'টোত কৈছিলোঁ। আৰু আজি দেখুৱাম পূজাত মই কি কিনিলোঁ।
আৰু আপোনালোকে চাব মানে মোৰ বেছি ডাঙৰ বস্তু কিনা নাই, সৰু সৰু বস্তুৱে কিনিছিলোঁ, কিন্তু সেইকেইটা সৰু বস্তুবোৰ আজিকালি বহুত দাম হ'ল। আমি পূজাৰ দোকানত কিনা নাছিলোঁ, মানে ষ্টেচনাৰী দোকানৰ পৰাই কিনিছিলোঁ, কাৰণ পূজাৰ দোকানৰ পৰা কিনিলেও আৰু মানে কি হয়, আকৌ মানে কেইদিনমানৰ পিছত যদি বেয়া হৈ যায় আকৌ কিনিব লগা হয়। সেইটো কাৰণে আমি ষ্টেচনাৰী দোকানৰ পৰা কিনো বস্তুবোৰ। আৰু কি কিনিলোঁ দেখাবলৈ চেষ্টা কৰিম। সৰু সৰু বস্তু, বেছি ডাঙৰ বস্তু কিনা নাই আমি, অকণমানকৈ। আৰু বেছিকৈ খাইছিলোঁ। এতিয়া সন্ধিয়া প্ৰায় 5 বাজিল আৰু এতিয়া আমি পথাৰলৈ ওলাই আহিছোঁ। বহুত দিন হ'ল পথাৰলৈ অহা নাই। ধানখিনি কেনেকুৱা হৈছে চাবলৈ আহিলোঁ, আৰু আমাৰ বাৰীখনলৈ গৈছিলোঁ। আমাৰ এখন মানে চেগুনৰ বাৰী আছে, আৰু বাৰীখনলৈ গৈছিলোঁ। বাৰীখনত বহুত জোক আছে আৰু জংঘল থকাৰ কাৰণে মই সোমাই যাব নোৱাৰিলোঁ, বাহিৰৰ পৰা চাই আছিলোঁ। আৰু আমাৰ খুটো গৈছিলে আৰু তাত ভিডিঅ' অকণমান কৰি আছিলে। আপোনালোকক মই আমাৰ চেগুনৰ বাৰীখন দেখাবলৈ চেষ্টা কৰিম। বাৰীখন বেছি দিন হোৱা নাই লগোৱা, মই অহাৰ পিছত লগোৱা হৈছে বাৰীখনত চেগুন। আমি নিজে লগাইছিলোঁ আৰু এতিয়া ডাঙৰ হৈছে, কিন্তু মানে ওচৰৰ মানুহখিনিৰ পৰা ইমান সুবিধাজনক নহয় ঠাইখিনি। মানে গছৰ আগ চাগ বহুত নষ্ট কৰে, গৰু দিয়ে, মানে বহুত লেতেৰা কৰে। সেইটো কাৰণে মানে সোমাব নোৱাৰোঁ, জোক আছে বহুত, মোৰ জোক ভয় লাগে যিহেতু। তাৰপিছত এতিয়া দেখুৱাম আপোনালোকক আমাৰ পথাৰখন কেনেকুৱা। আৰু মই ৰাস্তাতে বহি আছোঁ, আৰু আমাৰ গোটেই পথাৰখন চাই ফুৰিছে, মানে মাজে মাজে সোমাই ধান কেনেকুৱা হৈছে। আৰু আপোনালোকক দেখুৱাম আমাৰ পথাৰখনৰ পৰিৱেশটো কেনেকুৱা। আৰু ধানবোৰ চাওক, ধুনীয়া সেউজীয়া হৈ আছে গোটেই পথাৰখন। সেইটো আমাৰ খুটো। দেখিছেনে, চাৰিওফালে সেউজীয়া হৈ আছে এইবোৰ। চাৰিওফালে সেউজীয়া ধান আৰু ধান। যিমানলৈ চাই আপোনালোকে সিমানলৈ ধানেই দেখা পাব। এইখিনি সময় পথাৰৰ পৰিৱেশটোৱে বহুত ধুনীয়া হৈ থাকে দেখিবৰ কাৰণে। এইটো হৈছে ৰাস্তাটো। আপোনালোকক দেখুৱালোঁ আমাৰ পথাৰৰ পৰিৱেশটো কেনেকুৱা। আৰু চাওক, গোটেইবোৰ সেউজীয়া হৈ আছে, দেখিবৰ কাৰণে ধুনীয়া হৈ থাকে। আৰু এইখিনি টাইমত পথাৰত আহি বেছি ভাল লাগে, আৰু বতাহ মাৰি থাকে যিহেতু, থাকি ভাল লাগে। আৰু আপোনালোকক দেখুৱালোঁ আজি আমাৰ পথাৰখন। এতিয়া আমি আৰু এইখিনি মাটিত মানে আমি ধান কৰিছিলোঁ, আৰু সেই ধানখিনি চাবলৈ গৈ আছোঁ। আৰু প্ৰথম এইখিনি ধান দেখালোঁ, আৰু এইখিনিতো কৰিছে, আৰু অলপ দূৰত আছে। মানে আমি স্কুটিখন তাতে থৈ আহিলোঁ, আৰু থৈ পেলাই আমি খোজকাঢ়ি গৈ আছোঁ। আমাৰ দুইটা দেখাই আছোঁ এইফালে। এতিয়া বলক আগলৈ যাওঁ। এইকেইটা বগলী, আৰু এইখন হৈছে থান, বামুণ গোঁসাই থান বুলি কয়। ইয়াৰ পৰা ভালকৈ দেখা পোৱা নাযায়, অলপ দূৰত আছে, মানে গোটেই গছে আৱৰি আছে। গৰু নিয়া টাইম হৈছে, সেইটো কাৰণে মানে গৰুকেইটা বেবাই আছে, ভাবিছে সিহঁতৰ গৃহস্থ অহা বুলি। এইখিনি হৈছে আমাৰে ধান, এয়ে চাওক। এতিয়া আমাৰ পথাৰ চোৱা হৈ গ'ল, আৰু এতিয়া আমি ঘৰলৈ যাম। আপোনালোকে চাগে ভাবিছে পথাৰলৈ আহোঁতে স্কুটি লৈ আহা বুলি, কাৰণ আমাৰ পথাৰখন ঘৰৰ পৰা অলপ দূৰত আছে, সেইটো কাৰণে আমি স্কুটি আহিব লগা হৈছে। আৰু এতিয়া আমি ঘৰলৈ যাওঁ, তাৰপিছত কি কৰোঁ আপোনালোকক দেখাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া ৰাতি প্ৰায় 7 বাজিল, আৰু মই ভাবিলোঁ ভিডিঅ'টো আৰু কণ্টিনিউ নকৰোঁ, কাৰণ বৰষুণ পৰি আছে আৰু ঢেৰেকণি মাৰি আছে, আৰু মোৰ মোবাইলতো বেছি চাৰ্জ নাই। সেইটো কাৰণে ভিডিঅ'টো আজিলৈ ইমানেই। আৰু দিনটোত কি কৰিলোঁ দেখালোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ বাই বাই।